ষ্টেক, ব্লেণ্ডাৰ স্প্ৰাইট, ৰয়েল ব্লু, জুম জিন এইট। মই ইয়াৰে যোনটো 100 পেপাৰ্ছ ডিষ্টিল এজ বটল এণ্ড ব্লেণ্ডেড ইন স্কটলেণ্ড অৰ্ডাৰ কৰিছোঁ পৰ্ক ককা। আৰু মোৰ পৰ্ক ককাৰ দাম ফ্ৰেণ্ডছ। চ' মই এতিয়া পুঞ্চিলিঙতে আছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 9টা বজা। চ' এতিয়া মই ব্ৰেকফাষ্ট কৰিম। ইয়াতে অলপ দিগদাৰ হয় ব্ৰেকফাষ্টৰ কাৰণে, কাৰণ ইয়াতে চব হোটেলতে বিফ পায়। এখন হোটেলত আহি পাইছোঁ, গেলিং হোটেল বুলি। ৰেষ্টুৰেণ্টখন এইখন হয়। ইয়াতে ধৰিব চিকেন আইটেম পায়। ম'ম' যোৱাকালি ৰাতি মই বহুত বিচাৰিলোঁ, কিন্তু চবতে বিফ ম'ম' পায়। চিকেন ম'ম' বিচৰা বহুত টান। ইয়াতে ব্ৰেকফাষ্টটো কৰি যাওঁ। ভিতৰখিনি মই দেখাই আছোঁ। ভিতৰত বাৰ এখনো আছে, বিৰাট ধুনীয়া চাফ চিকুণ। আৰু এইফালে বাৰ আছে, তাতে ভেৰাইটি অফ ড্ৰিংকছ আপুনি চাব পাৰে। ৱেভ বাৰ বুলি, ৱাইন বাৰ, জাষ্ট লাইক চানৰূপ জংঘাৰ। আৰু ৰয়েল ষ্টেক, ব্লেণ্ডাৰ স্প্ৰাইট, ৰয়েল ব্লু, জুম জিন এইটো আছে। ভাল কালেকশ্যন আছে ইয়াতে। ৰিজাৰ্ভ 7, ৰয়েল ব্লু বস্তু দেখিলোঁ মই। ইয়াৰে যোনটো 100 পেপাৰ্ছ সেইটো আমাৰ ইণ্ডিয়া বা অসমৰ 100 পেপাৰ্ছতছে বেলেগ। আৰু যদি পিছফালে চাই, ডিষ্টিল এজ বটল এণ্ড ব্লেণ্ডেড ইন স্কটলেণ্ড। আমাৰতো ইণ্ডিয়ান মেড হয়, ইয়াতে স্কটলেণ্ড মেড হয়। ট্ৰাই কৰিব মন আছিলে, বাট এগেইন ইয়াতে ধৰিব এতিয়া বাইক চলাই যাম, চ' কি হয় ঠিক নাই। বাট নেভাৰথলেছ ভাল লাগিছে বটলটো। আৰু ইয়াতে পাছপোৰ্ট স্কটছো আছে, ব্লেক এণ্ড হোৱাইটো আছে। আৰু ইয়াৰে পেক ৰেট হৈছে 60 ml 345। এইটো অকল এইখন চাব পাৰে হোটেলখনৰ মেনিউ। আছে ইয়াতে ইণ্ডিয়ানো আছে, চাইনিজো আছে, ভুটনিজ আইটেমো আছে, নন ভেজ আইটেম, চিকেন, হাৰ্ড ড্ৰিংকছৰ মেনু আছে। ইয়াতে চব ৰেষ্টুৰেণ্টত ধৰিব পাৰে ফুড আৰু ড্ৰিংকছ একেলগে থাকেই। গেলিং হোটেল বুলি। চ' মই অৰ্ডাৰ কৰিছোঁ পৰ্ক ককা। আৰু মোৰ পৰ্ক ককাৰ দাম পৰিছে এপ্ৰক্সিমেটলি আপোনাৰ কিমান 130। চ' 130ত ভাল খানা হয়, এফৰ্ডেবল হয়। চ' ট্ৰাই কৰিব পাৰে আপোনালোকে ইয়াতে আহিলে। চ' বাই, মই এতিয়া পেট পূজা কৰোঁ। আহিছোঁ এতিয়া এখন দোকান, নাম হৈছে চেলা হেণ্ডিক্ৰাফ্ট। চ' ইয়াৰ ভিতৰত ধৰিব বিভিন্ন হেণ্ডিক্ৰাফ্টৰ আইটেম পায়, গিফ্ট আইটেম ল'ব পাৰে আপোনালোকে। মই দুটামান ঘৰৰ কাৰণে গিফ্ট লৈ যাওঁ। চ' ফ্ৰেণ্ডছ, মই এনেকুৱা এটা দুটা লৈছোঁ মাৰ কাৰণে। বেছি দাম পৰা নাই, 100 পৰিছে, উইচ ইজ ভেৰি গুড। ভিতৰৰ ফালে ধুনীয়া হয়। আৰু এইবিলাক আছে কিবা কিবি বাচ্ছাৰ কাৰণে। এইবিলাক কি ৰিং আছে, কি ৰিংবিলাকো কম দাম, 50। আৰু এয়া হেয়াৰ ক্লিপ, তাৰপাছত চামথিং কি হয় এইবিলাক নাজানো, চাবোন, তাৰপাছত চাহ খোৱা সৰু সৰু হেৰি হয়। আৰু এজ ইউজুৱেল লিকাৰ, যোনটো চবতে থাকে। ভুটানিজ ট্ৰেডিশ্যনেল ড্ৰেছ। আৰু এইবিলাক হেৰি আইটেমছ হয়, বাউল। মই ইয়াতে মনেষ্ট্ৰী এটাৰ ভিতৰত আহিছোঁ। আই থিংক ইটছ নট এ মনেষ্ট্ৰী, বাট ইটছ মাষ্ট বি এ গম্পা or a temple. So I love Buddhism and I think I'll also do a money over here. So ইয়াৰে পুলিচটোক সুধোঁ। Oh, such a cute little girl. Little girls. And there is some Buddhist gathering happening here.
চাব পাৰে দে আৰ গিভিং চাম থিং টু ইট টু পিপল ৱাও ৰিয়েলি নাইচ বিৰাট ভাল লাগিছে That's an awesome video here. ইয়াতে they are having some kind of feast. কিবা মানুহক খোৱাব চাগে. That's meow meow. So এইটো ভিতৰটো যাব পাৰি চাগে ভিতৰৰ পৰা আহিম. So it's a monastery or gompa? Gompa. Gompa, okay. Wow. বিৰাট ধুনীয়া হয় ইয়াতে কিবা দি আছে আৰু Tashle. Poli. Yeah, this is not. These are the prayer wheels of Bhutan. বিৰাট ভাল লাগিছে ইয়াতে আহি বেলেগ ধৰণৰ এটা শান্তি পাইছোঁ বিৰাট ধুনীয়া লাগিছে বুদ্ধিষ্ট লামাৰ বন্ধুসকল এই গম্পাটো পিছফালে চালে ইয়াৰ পৰা দৰ্শন কৰি আহিলোঁ মনটো বিৰাটেই ভাল লাগিছে চ' এতিয়া আমি ফুনচলিঙৰ পৰা ওলাই আছোঁ আৰু নেক্সট উই আৰ হেডিং ডাইৰেক্টলি টু মাংগান অলপ দেৰি হ'ল আমি ভাবিছিলোঁ 9টা বজাত ওলাই যাম এণ্ড 4-5 বজাত গৈ পাম বাট দেৰি হ'ল এইফালে এটা ট্ৰেডিশ্যনেল ভুটানিজ ডেন্স চলি আছে মই সেইটো আপোনাক দেখাইছোঁ অ'কে That's their culture. বিৰাট ভাল লাগিছে ডেন্সটো আৰু ইফালে এয়া লামাসকল বহি আছে I think they are main lama এই যোনজন গৈ আছে ভিতৰত যা সোমালে এতিয়া দেখিছে চাগে এয়া হৈছে মেইন হেড এবট এই গম্পাৰ প্ৰেজেণ্টেশ্যন ইজ এণ্ডেড এতিয়া মই গম্পাৰ পৰা ওলাই আছোঁ নেক্সট হোটেলত সোমাই আমি চেক আউট কৰি ডাইৰেক্ট জয়গাঁও যাম বাই চি ইউ